बिटिसिनि सावस्रि बिफाननि मावफुं सोद्रोमा उरुप कुमार देशमुखआ गुन उत्सव सोलिबाय थानाय समावनो सासे दुखुथिया फरायसाखौ नुनानै गोसोआव गाबखांनाय फैदों। गुन उत्सवनि समाव क'क्राझार सहराव थानाय DN हिम्मत सिंह गोजौ फरायसालियाव नायदिंनाय समाव थाखो 9नि फरायसा रहित शर्माया आनजाद लिरगासिनो थानाय समाव उन्दैयावनो बिफा गोमाजानाय। हाथरगारनि थागिबि रहित शर्मानि मेगनाव मोदै बोहैनायखौ नुना मावफुं सोद्रोमा उरुप कुमार देशमुखआ गोसोआव गाबखांनाय फैयो आरो गथ'सानि गासै फरायनाय खरसा लोगोसे नखरखौ नायनो रादाय होयो मावफुं सोद्रोमा उरुप कुमार देशमुखआ। মানুহৰ ইমোশন সবৰে আছে ইমোশন নথকা মানুহ নাই। তো আজি ময়ো আৱেগিক হৈ উঠিছোঁ গুণোৎসৱৰ এই অনুষ্ঠানত মই প্ৰগ্ৰামত ইনস্পেকশ্যন কৰিবলৈ আহোঁতে এই বিদ্যালয়ত তো পটককৈ ক্লাছ 6ৰ এজন ল'ৰা পটককৈ মোৰ চকুত পৰিলে। তো মই তাক সুধিলোঁ যে বাইতৰ নাম কি? তো এনেকৈ ক'লে মোৰ নাম ৰোহিত শাহ। তো দেউতাৰ নাম কি? দেউতাৰ নাম ক'লে। তো মই ক'লোঁ তোৰ দেউতা কি কৰে? তেওঁ খুব নকয়। তাৰপিছত মই তই কিয় নকয়? তো তেওঁ ক'লে যে ছাৰ মোৰ দেউতা নাই। তো মই অলপ আৱেগিক হৈ গ'লোঁ। তেওঁ ক'ব নোখোজে, ষ্টুডেণ্ট চবৰ মাজত বহি আছে। তো দেউতা নাই তোৰ ভাল কথা, দেউতা নাই এতিয়া কি কৰিবি? পঢ়া কৰিব লাগিব। তো মা কি কৰে? কয় মা বেলেগৰ ঘৰত কাম কৰে। তো মা বেলেগৰ ঘৰত কাম কৰে, তাৰ দেউতা নাই। মই ক'লোঁ দেউতা কেতিয়া ঢুকালে? দেউতা ঢুকালে সৰু থাকোঁতে। তো তেওঁ কৈছে যে মই পঢ়া শুনা কৰিম। তো যেতিয়া তেওঁ ক'লে যে মোৰ দেউতা নাই, মোৰ মা কাম কৰে, তথাপিও মই পঢ়া শুনা কৰিম, তেতিয়া মই আৰু থাকিব নোৱাৰিলোঁ। মই বহুত আৱেগিক হৈ গ'লোঁ। তো মই আৱেগিক হোৱাৰ লগে লগে মই ভাবিলোঁ যে এই ল'ৰাটোক আজিৰ পৰা তাৰ পঢ়া শুনা ভৰণ পোষণ যি আছে মই আজি তাক এডপ্ট কৰিলোঁ। আৰু আজিৰ পৰা তাৰ যিমান খৰচা আছে, খালি পঢ়া শুনা বুলি কথা নহয়, তেওঁৰ সংসাৰত চলাৰ ক্ষেত্ৰত খোৱা মেলাই হওক বা পোচাক পিন্ধাই হওক, অল এক্সপেণ্ডিচাৰ মই বিয়াৰ কৰিম। আজি চাওক কিমান আৱেগিক হৈ যাওঁ। সঁচাকৈ পুৰণা কথা মনত পৰি যায়। আমি যেতিয়া ডাঙৰ ডাঙৰ মানুহৰ কিতাপ পঢ়িছোঁ, এই আপোনাৰ নৰেন্দ্ৰ মোদী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেত চাহ বিক্ৰী কৰি পেলাই ইমান কষ্টৰ মাজতে আজি ভাৰতবৰ্ষৰ গৌৰৱ প্ৰধানমন্ত্ৰী। ডক্টৰ APJ আব্দুল কালাম পেপাৰ বিক্ৰী কৰি তেওঁ চাইণ্টিষ্ট হৈছে। তো তাৰো সেই ইনস্পাইৰেশ্যনত তাৰ পঢ়া শুনা, যে তেওঁলোক যদি পঢ়া শুনা কৰি পেলাই নিজৰ লগত ইমান যুঁজ কৰি পেলাই, এই সময়ৰ লগত যুঁজ কৰি পেলাই চাইণ্টিষ্ট হ'ব পাৰিছে, আপোনাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিছে, তেনেহ'লে মই কিয় নোৱাৰিম? এইটো চাই পেলাই মই আৰু থাকিব নোৱাৰিলোঁ। মই আজি লগে লগে মই ঘোষণা কৰিলোঁ, তোৰ আজি চিন্তা কৰিব নালাগে। আজিৰ পৰা তোৰ যিমান পঢ়া শুনাতো গভৰ্ণমেণ্টে চাই আছেই। স্কুলৰ ফ্ৰী এডুকেশ্যন দি আছে, বুকছ দি আছে, ইউনিফৰ্ম দি আছে। তথাপিও তাৰ বাহিৰত তাৰ সংসাৰ চলোৱাৰ ক্ষেত্ৰত যিহেতু তাৰ মা বহুত কষ্ট কৰিব লগা হয়, আৰু তেওঁ ক'লে ক'ভিডৰ সময়ত বহুত কষ্ট পাইছে। সেইকাৰণে মই BTRৰ EM হিচাপে নহয়, মই এজন নাগৰিক হিচাপে, সচেতন নাগৰিক হিচাপে মই আজি তেওঁৰ এই ৰক্ষিত চাহাৰ মই দায়িত্বটো মই ল'লোঁ। তাৰ চব ফোন নাম্বাৰ চব মই ডিটেইলছ ল'লোঁ। তাক মই তাৰ ঘৰত ভিজিট কৰিম, কৰি পেলাই তাক মই উৎসাহ দিম যে মই আছোঁ তোৰ লগত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তোৰ লগত। এই অসমত তই নিজে পঢ়া শুনা কৰি পেলাই তই ডাঙৰ হ, দায়িত্ব আমাৰ।